চিৰসেউজ গীতিকাৰ সুৰকাৰ পৰিচালক জয়ন্ত হাজৰিকা তথা ৰাণাদাৰ আজি উপজা দিন। জয়ন্ত হাজৰিকা যাৰ গীতে সুৰে মোহাচ্ছন্ন কৰি তোলে সকলো শ্ৰোতাক, যাৰ সৃষ্টিৰাজিয়ে বহুজনৰ অন্তৰত স্থান লৈছিল, সেইজন সংগীত শিল্পীৰ উপজা দিনত আজি ৰাজ্যবাসীয়ে স্মৰণ কৰিছে। শিৱসাগৰতো একেই পৰিৱেশ। শিৱসাগৰৰ বহু অনুষ্ঠান প্ৰতিষ্ঠানে আয়োজন কৰিলে ৰাণাদাৰ উপজা দিন। সুৰ জাগৃতি মঞ্চৰ উদ্যোগত শিৱসাগৰ নগৰত অৱস্থিত সুধাখণ্ড ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত আয়োজন কৰা হয় সংগীত পূজাৰী জয়ন্ত হাজৰিকাৰ উপজা দিন। প্ৰথমে জয়ন্ত হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি কেক কাটি পালন কৰা হয় সংগীত শিল্পীগৰাকীৰ জন্মদিন। এই অনুষ্ঠানতেই নগৰৰ বহুকেইজন গণ্যমান্য শিল্পীয়ে তেওঁৰ গীত পৰিৱেশন কৰে। আনহাতে জয়ন্ত হাজৰিকাক এসময়ত সান্নিধ্য লাভ কৰা জনপ্ৰিয় কণ্ঠশিল্পী জয়ন্ত দত্তই ৰাণাদাৰ এটি গীত গাই স্মৰণ কৰে এইদৰে। গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰত, গধূলি গোপালে উজলি উঠিল জোনৰে পানচৈ ঘাটতে চাপিল, চিকুণে চেনেহত তোমাৰে কাষলে মন্তি উৰিল। জোনাকৰে ৰাগি বতাহত বিয়পিল, ফুলৰে পাহিতে তোমাৰে হাঁহিটি দেখা যেন লাগিল। জোনাকৰে ৰাগি বতাহত বিয়পিল, ফুলৰে পাহিতে তোমাৰে হাঁহিটি দেখা যেন লাগিল। নুনকিৰি নেকি তোমাৰে মাতি দূৰণি সৰকি, ৰাতিৰে বাঁহিতে শুনা যেনে লাগিল। মনৰে লিহিৰি মনৰে সুৰি তোমাকে ধিয়া বুজনীয়া গুচি উৰা যে মাৰিল।